এয়া শিকনৰ উত্তৰণৰ উৎসৱ এয়া শিকনৰ উত্তৰণৰ উৎসৱ এয়া শিক্ষণ আজি আমাৰ ৩ নং লক্ষপুৰ প্ৰাথমিক বিদ্যালয়ত উপস্থিত হোৱা আমাৰ হুছেইন মহাশয় ছাৰ লগতে আমাৰ বৰবিলা মধ্য ইংৰাজী বিদ্যালয়ৰ পৰা অহা আমাৰ ছাৰ আৰু আমাৰ এই স্কুলৰ অভিভাৱক অভিভাৱিকাসকল। আপোনালোকে জানে প্ৰতি বছৰে গুণোৎসৱ অনুষ্ঠিত হৈ আহিছে। এইবেলিও আমাৰ গুণোৎসৱ আজি আমাৰ এয়া শিকনৰ উত্তৰণৰ উৎসৱ এয়া শিকনৰ উত্তৰণৰ উৎসৱ পাহাড় ভৈয়ামতেকে উষা জিলিকে দুয়ুটি লুহিতৰ পাৰ পাহাড় ভৈয়ামতেকে উষা জিলিকে লুহিতৰ দুয়ুটি পাৰ গুণোৎসৱ আমাৰ জ্ঞানৰে উৎসৱ গুণোৎসৱ 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 শিকাৰুৰ মূল্যায়কৰ দৃষ্টি বিদ্যালয়ে লভিব উন্নয়নৰ গতি সমাজে ৰচিব সোণোৱালী সোপান পঠনে লিখনে হ'ব বুনিয়াদ নিৰ্মাণ পাহাৰ ভৈয়ামতেকে উষা জিলিকে বৰাক লুহিতৰে পাৰ পাহাড় ভৈয়ামতেকে উষা জিলিকে লুহিতৰ দুয়ুটি পাৰ গুণোৎসৱ আমাৰ জ্ঞানৰে উৎসৱ গুণোৎসৱ 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 এয়া শিকনৰ উত্তৰণৰ উৎসৱ